Hi guys, নমস্কাৰ স্বাগতম জনাইছোঁ কুমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আমি আজি যাম পথাৰত কচু শাক তুলিব যাম। তো আপোনালোকক দেখাই থাকিম কেনেকুৱা কচু খাম, আমি বগা কচু খাম না ক'লা কচু খাম দেখাই থাকিম, আপোনালোকক চাই থাকক। তো আমি কচু শাক আনিবৰ কাৰণে পূৰা গৈ আছোঁ মানে। তো এইফালে যাম এতিয়া কচু বিচাৰি। এইফালে কচু বিচাৰি যাম। এইফালে আমাৰ মানুহবিলাক আগতে এইফালে আছিলে আৰু পুৰণা জেগা বুলি কয়, এইফালে পুৰণা বাৰী বুলি কয়, এইফালে বিচাৰি যাওঁ আৰু কিন্তু আমাৰ নাছিলোঁ আৰু ইয়াত বেলেগে আছিলে আৰু ইয়াত। তো গাইজ কচু বিচাৰি লওঁ, আপোনালোকে চাই থাকক। আমাৰ গাঁৱৰ ৰাস্তাটো এইটো নতুনকৈ বনাই আছে না, ট্ৰেক্টৰ বৰবাতেই দি দিলে। কোনফালে বিচাৰগে? কোনফালে বিচাৰি যাওঁ আকৌ? কানাই ফিচাৰীটো ফালে যাওঁ আকৌ। এইফালে ফিচাৰী কিনাত এইখিনি কচু নহয় নেকি? কোনখিনি? এই খালটো, সেইটো খালটো হৈছে ড্ৰেন বনাব, তাত ড্ৰেন। এইফালৰ পানীখিনি সিফালে যাব। কিন্তু উল্টা হৈ থৈ দিবগৈ আৰু উল্টা হৈ থাকিব। সিফালৰ পানীখিনি এইফালেহে আহিব মানে, সিফালে নাযায়গৈ আৰু মানে পানীখিনি। তো কচু বিচাৰিব আহিছিলোঁ, এইখিনি ইয়াতে কচু আছে, নিবিচাৰি সিহঁতি ইয়াত নুতুলি। মানে সেই গাঁতটো যে খান্দিছে, সেই গাঁতটো পানীখিনি এইফালৰ পৰা, এই কালভাৰটোৰ পৰা পানীখিনি সিফালে যাবগৈ। সেইটোৱেতো এইফালে আহিব পানীখিনি। তো গাইজ আহি পালোহি কচু তোলা জেগা। কচু বুটলি লওঁ আমি, তাৰপিছত ঐ লাগেনে আপোনালোকক জনাই থাকিম বাৰু দেই। তো গাইজ এতিয়া আমাৰ কচু বুটলি হৈ গ'ল। এতিয়া আমি ঘৰত গৈ আছোঁ মানে যাব ওলাইছোঁ। তাৰপিছত এইটো নলকচু এটা লৈ লৈছোঁ ৰুবৰ কাৰণে। নলকচু এটা পাইছোঁ, এইটো টেবুলৰ পৰা ৰুই দিম। তাৰপিছতে গজিব আৰু পিছত মানে তেতিয়া ঘৰতে হৈ থাকিব আৰু নলকচু খাবলৈ পাম মানে। তো এতিয়া কচু বুটলি হৈ গ'ল,
আহি আছোঁ। আমাৰ বাকী মানুহখিনি গৈ পেলাই সেইফালে ৰখি আছেগৈ। এই বাজোপাৰ পৰা দেখি নাই পোৱা বাৰু, এইফালে ৰখি আছে। তো এতিয়া আমি অকল দুজনে আহি আছোঁ। তো বাকীখিনি এইফালে গৈ পেলাই ৰখি আছে, লগ পামগৈ আৰু মানে। তো এতিয়া গৈ থাকোঁ, আমি ৰাস্তাত উঠি গ'লোঁ, এতিয়া যাব লাগে ঘৰ। বল বৌ, এমুনা হ'ল নাই? হৈ যাব।